Hello everyone, welcome to my YouTube channel Suradevi Moran assam. আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো কম্পিউটাৰ বেসিক MS Wordত কেনেকৈ টাইপ কৰিব পাৰে, আপুনি যিকোনো ডকুমেন্ট লিখিব পাৰে তো তাৰ বিষয়ে অলপ দেখাব খুজিছো। তেন্তে আহক ভিডিওটো আৰম্ভ কৰো। ফাৰ্স্ট টাইম আপুনি ওপেন কৰি দিব লাগিব পেজখন। তো অল প্ৰগ্ৰাম এফালে তললৈ আহি থাকক। মাইক্ৰ'ছফ্ট অফিসত ক্লিক কৰি দিয়ক। মাইক্ৰ'ছফ্ট অফিস ওয়ার্ড ইয়াত ক্লিক কৰি দিব। তো মোৰ পেজখন ওপেন হৈ আছে। ইয়াত আপুনি আখৰটো সিলেক্ট কৰি ল'ব, কোনটো আখৰ ভাল দেখে। ইয়াত ডিজাইন আছে আৰু কোনটো ডিজাইনৰ। মই এৰিয়েল ব্লেক সিলেক্ট কৰি লৈছো। এটা আপুনি ইটালিক কৰিব পাৰে, আন্ডাৰলাইন কৰিব পাৰে, বোল্ড কৰিব পাৰে। মই কিন্তু বোল্ড উঠাই দিছো। তো আপুনি ইয়াত সাইজটো বঢ়াব পাৰে আৰু কমাব পাৰে। মই ইয়াত 16 কৰি লৈছো। তো এতিয়া টাইপ কৰো বলক। মই মোৰ চেনেলটোৰ নামে টাইপ কৰিছো। কিপ্যাডখন মই দেখাব নোৱাৰিম যেহেতু এখন হাতে মোবাইলটো ধৰি থাকিব লগা হৈছে। তো আপোনালোকে স্ক্ৰিনতে চাই থাকক। SURADEVI Suradevi এটো মোৰ চেনেলটোৰ নাম ইয়াত মই টাইপিং কৰি দিলো। তো এটো এতিয়া সাইডত আছে, এটো সিলেক্ট কৰি ল'ব গোটেইটো। ইয়াত সেন্টাৰলৈ আনিব বিচাৰিছে, এটো সেন্টাৰলৈ আহি গ'ল। তো আপুনি ইয়াৰ কালাৰ দিব বিচাৰিছে, ইয়াত আপুনি ক্লিক কৰিব। ইয়াত যিকোনো এটা কালাৰ সিলেক্ট কৰিব। মই ৰঙা কৰি দিছো। তো এতিয়া চাওকচোন ৰঙা হৈ গ'ল। এখনক আপোনাৰ টুলবাৰ বুলি কয় হা। এখনক তো ইয়াত আপুনি পিকচাৰ বা অইন কিবা টেবুল এইবিলাক মই গোটেইখিনি দেখাব নোৱাৰিম যেহেতু ভিডিওটো দীঘল হৈ যাব। মই পিকচাৰ এটা এড কৰি দেখাইছো। পিকচাৰ সিম্পল পিকচাৰ এইকেইটা পিকচাৰ আছে। মই ইয়াৰে এটা এড কৰি দেখাইছো আপোনালোকক। এইটো ইনসাৰ্ট চাওকচোন, এটা পিকচাৰ মোৰ ইয়াত এড হৈ গ'ল। এটা আপুনি সৰু ডাঙৰ কৰিব পাৰে পিকচাৰটো যদি উঠাই দিব বিচাৰে আপুনি কিপ্যাডত কন্ট্ৰল Z প্ৰেছ কৰি দিব, উঠি যাব। মই এনে আৰু সিম্পল আপোনাক কেনেকৈ এড কৰিব পাৰে সেইটো দেখাইছিলো। পেজ লেআউট এটা আপুনি কেনেকুৱা সাইজৰ পেজত কৰিছে এটা সাইজ। ইয়াত যেনেকুৱা সাইজ ল'ব বিচাৰে তেনেকুৱা সাইজ। মই A4 লৈ লৈছো। এখন এতিয়া মোৰ পেজখন A4 সাইজৰ হৈ গ'ল। বাকি এইবিলাক ইমানবিলাক দেখাই থাকিব নোৱাৰো যেহেতু ভিডিওটো দেৰি হৈ যাব। বেছি দীঘল হ'লে চাই বেয়াও পাব, আপোনালোকেও বেয়া পাব নহয় জানো। তো এতিয়া দেখাইছো। এখন যদি আপুনি প্ৰিন্ট কৰিবলৈ হয় এনেকৈ মাৰিব, কন্ট্ৰল P একেলগে প্ৰেছ কৰিব। প্ৰপাৰ্টিছত যাব। এখন যেহেতু মই প্লেন পেপাৰত কৰিম, যদি ফটো পেপাৰত প্ৰিন্টিং কৰিব লগা হয় তে ফটো পেপাৰ অন কৰিব। মই প্লেন পেপাৰত কৰিম। এইটো ষ্টেণ্ডাৰ্ডে থাকিব। এইটো প্লেন পেপাৰ থাকিব। প্ৰিন্টিং কোৱালিটি ষ্টেণ্ডাৰ্ড থাকিব। ইয়াত আপুনি পেপাৰ সাইজটো সিলেক্ট কৰি ল'ব পাৰে। ইয়াত ওকে কৰিলে আপোনাৰ এখন প্ৰিন্ট হৈ যাব। মই এতিয়া দেখাব নোৱাৰিম, মই প্ৰিন্টাৰটো অফ কৰি ৰাখিছো। তো যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিব লগা ভিডিওবোৰৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। তো আজিলৈ আহোঁ, বাই বাই।